বিজেপি দলৰ মাজত নতুন আৰু পুৰণাৰ মাজত এটা সংঘাত হৈছে আৰু কেণ্ডিডেটক লৈ পেলাই তেওঁলোকৰ মাজত যথেষ্ট মনোমালিন্য হৈছে মনোবল ভাঙি গৈছে আৰু কোনো প্ৰকাৰে বৰ্তমানৰ যিজন প্ৰাৰ্থী আছে তেখেতক 1%ও আমাৰ বিজেপিৰ মানুহবিলাকে একচেপ্ট কৰিবলৈ ৰাজি হোৱা নাই তেখেতক ডাইৰেক্টলি ৰিজেক্ট কৰিছে আৰু তেওঁলোকে আমাৰ বিচিচি 6 নম্বৰ কচুগাঁও সমষ্টিৰ অধীনত এটা সুশাসন আনিবৰ কাৰণে শান্তি সম্প্ৰীতি আনিবৰ কাৰণে আমাৰ এজন গণতান্ত্ৰিক নেতা আমাৰ গণতান্ত্ৰিক মানে কি কয় চিন্তা চৰ্চা থকা এইটো দল আৰু ব্যক্তিকে ভোট দিবৰ কাৰণে আজি অকল বিপিএফৰ মাত্ৰ নহয় ইউপিপিএল কৰাবিলাকেও ভোট দিবলৈ তেওঁলোকেও সিদ্ধান্ত লৈছে বিজেপি কৰাবিলাকেও বিজেপি থাকিও তেখেতসকলে বিপিএফ দলকে ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাই যোগাযোগত কচুগাঁও বিটিচি সমষ্টিৰ অধীনত থকা জলাইশ্ৰী আমাৰ সান্তাল বস্তিৰ এইখন গাঁৱত আমি এটা নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলোঁ আৰু আমি আহাৰ খবৰটো পাই আমাৰে এই জলাইশ্ৰী লতামাৰী আৰু সাজে বস্তিৰ যিবিলাক সান্তালী ভাই বন্ধুসকল আছে যিসকলে নেকি ইউপিপিএল আৰু বিজেপি দলৰ লগত তেওঁলোকে কাম কৰি আহিছিলে এই সকলে আমাৰ আজিৰ এই সভাখনত আহি পেলাই তেওঁলোকে যোগদান কৰিলে টোটেল 114 জন আমাৰ বিজেপি ইউপিপিএলৰ পৰা ওলাই আহি বিপিএফ দলত যোগদান কৰিছে আমি তেখেতসকলক স্বাগতম জনালো আমাৰ এইখন গাঁৱত বিপিএফৰ ভেটিটো অলপ দুৰ্বল আছিল কিন্তু আজি তেখেতসকলে আমাৰ এইখন গাঁৱত যিমানখিনি ৰাইজ আছে ইউপিপিএল বা বিজেপি কৰাবিলাকে কমপ্লিটলি এইবিলাক দল ত্যাগ কৰি পেলাই বিপিএফ দলত আহাৰ ফলত এই আমাৰ জলাইশ্ৰী গাঁওখনত বিপিএফ দলৰে শক্তি সবতকৈ বেছি হৈ গ'ল আৰু ইয়াত বেলেগ দলৰ কোনো তেনেকুৱা এজনো সাপোৰ্টাৰ নাই এই অঞ্চল কমপ্লিটলি আমাৰ হাতত আহি গ'ল আৰু এই অঞ্চলৰ ৰাইজে আমাক স্পষ্টভাৱে কথা দিছে যে আগন্তুক 22 তাৰিখৰ নিৰ্বাচনত আমি বিপিএফ দলৰ নাঙল ছবিতে ভোট মাৰি পেলাই যিকোনো প্ৰকাৰে কচুগাঁও সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থীজনকে জিকাই দিব আৰু হাগ্ৰামা মহিলাৰী সাহেবৰ নেতৃত্বত আমাৰ বিটিচিত বিপিএফৰ চৰকাৰ গঠন কৰিবৰ কাৰণে তেখেতসকলে সহায় কৰিব আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই অঞ্চলৰ কৰ্মী ৰাইজ তেখেতসকলে স্বেচ্ছাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই যে বিপিএফ দলত যোগদান কৰিছে সেইটো আমাৰ কাৰণে এটা আদৰণীয় বিষয় আৰু তেখেতসকলক ইয়াৰ কাৰণে আমি আজি এই যোগদানৰ জৰিয়তে বিপিএফ দললৈ আঁকোৱালি লৈছো বিজেপি দলৰ ফালৰ পৰা তেওঁলোকে যিহেতু কচুগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কেণ্ডিডেট ইতিমধ্যে থিয় কৰাইছে কিন্তু আমি নাজানো তেওঁলোকৰ মাজত কি হৈছে কি নহৈছে বিজেপি দলৰ মাজত নতুন আৰু পুৰণাৰ মাজত এটা সংঘাত হৈছে আৰু কেণ্ডিডেটক লৈ পেলাই তেওঁলোকৰ মাজত যথেষ্ট মনোমালিন্য হৈছে মনোবল ভাঙি গৈছে আৰু কোনো প্ৰকাৰে বৰ্তমানৰ যিজন প্ৰাৰ্থী আছে তেখেতক 1%ও আমাৰ বিজেপিৰ মানুহবিলাকে একচেপ্ট কৰিবলৈ ৰাজি হোৱা নাই তেখেতক ডাইৰেক্টলি ৰিজেক্ট কৰিছে আৰু তেওঁলোকে আমাৰ বিচিচি 6 নম্বৰ কচুগাঁও সমষ্টিৰ অধীনত এটা সুশাসন আনিবৰ কাৰণে শান্তি সম্প্ৰীতি আনিবৰ কাৰণে আমাৰ এজন গণতান্ত্ৰিক নেতা আমাৰ গণতান্ত্ৰিক মানে কি কয় চিন্তা চৰ্চা থকা এইটো দল আৰু ব্যক্তিকে ভোট দিবৰ কাৰণে আজি অকল বিপিএফৰ মাত্ৰ নহয় ইউপিপিএল কৰাবিলাকেও ভোট দিবলৈ তেওঁলোকেও সিদ্ধান্ত লৈছে বিজেপি কৰাবিলাকেও বিজেপি থাকিও তেখেতসকলে বিপিএফ দলকে ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাই যোগাযোগত আছে আৰু কোনো প্ৰকাৰে তেওঁলোকে মানে বিজেপি কৰিলেও বিজেপি দলৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে ইউপিপিএল কৰিলেও ইউপিপিএল দলৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে সবে মোকে ভোট দিবৰ কাৰণে মোৰ লগত ইতিমধ্যে যোগাযোগ সম্পূৰ্ণভাৱে আমি মানে চলাই আছো আৰু তেখেতসকলে আগ্ৰহেৰে নিজে আগবাঢ়ি আহিছে ইয়াৰ কাৰণে আজি আমি চাৰিওপিনৰ পৰা ভোট পাবলৈ সক্ষম হ'ম বিপিএফতো আছে আৰু ইয়াৰ বাহিৰেও ইউপিপিএল বিজেপি বা বেলেগ বেলেগ দলৰ পৰাও প্ৰচুৰভাৱে ভোট বাহিৰৰ পৰা এতিয়া আমাৰ নামত পৰিব আৰু ইয়াৰ কাৰণে প্ৰচুৰভাৱে আমি ৰেকৰ্ড লাভ কৰি পেলাই এটা ৰেকৰ্ড সৃষ্টি কৰি পেলাই এইবাৰ নিৰ্বাচনত জিকি যাম বুলি মোৰ এটা বিশ্বাস মই এতিয়া ল'ব পৰা হৈছে